আজি ধৰিম চেপাত মাছ দাঙিবলৈ যাওঁ এতিয়া 5-6 দিন মান এইকেইদিন নেৰানেপেৰা বৰষুণ আৰু সেইকাৰণে চেপাটো পাতি থৈছোঁ মাছেই আহেনে সাপেই আহেনে দেখাম আপোনালোকক এইবাৰ প্ৰথম আমি এনেদৰে চেপাত মাছ লগাই খাইছোঁ আগতে খাওঁ যদিও মানে আমি নিজে এনেকৈ পাতি নলওঁ কোনোবা খুৰা খুৰী এনেকৈ দিয়ে আমাক আৰু এইবাৰ প্ৰথম দেউতাই এইটো চেপাটো কিনি আনিছে 350 টকা দি আৰু তাৰ যেন পইচা ৱাচুল হৈ গৈছে এইখিনি খায়ে আছোঁ মাছ খাই খাই আমনিও লাগি গৈছে বিলায়ো দিছোঁ চেপাটো ৰাতিও এইদৰে পাতি থয় ৰাতি পাতিলে আকৌ সদায় সাপ লাগে 2-3টালৈকে 3টা পৰ্যন্ত মানে সাপ লাগিছে কিন্তু দিনত আকৌ নাহে দেই সেইকাৰণে মই দেউতাক জমাইছোঁ সাপহে ধৰিছে বুলি সদায় আহি মানে এটা মানে এতিয়ালৈকে হয়তো 20টামান সাপ লাগিছে 5-6 দিনত নাচি বাগি আছে বেছি নহয় কম লাগিলে আজি পুঠি মাছ দিছ ইজ পুঠি মাছ দেউতাই চেপাটো আকৌ বন্ধ কৰি পাতি থৈছে আমাৰ মানি প্লেন য'তে ত'তে কোনফালেদি সোমাই চাওঁ $350 টকীয়া চেপাই আমি কেইদিন খাইছোঁ আজি 5-6 দিনমান হ'ল শিলৰ হাকো পাৰ হৈ যাম এতিয়া মাই গড অ' মাই গড আৰু এতিয়া আপোনালোকক মই দেখাবলৈ লৈছোঁ আমাৰ ঘৰৰ বাৰীত এতিয়ানো কি পাচলি লাগি আছে পাচলি নিকিনাকৈয়ে কেইদিনমান খাই আছোঁ ঘৰৰে একেবাৰে সাৰ নিদিয়া পাচলি খাইছোঁ তাকে আপোনালোকক দেখাইছোঁ ঘৰৰে অমিতা লাগি আছে আৰু জলকীয়া বিধে বিধে ভোট জলকীয়া একদম সৰু প্ৰজাতিৰ ভোট জলকীয়া ছিঙি লৈ যায় এইটো এটা থুপুকা মানে গোল গোল জলকীয়া বৰষুণ দি আছে এইকেইদিন গোটেই পানী পানী হৈ আছে দেখিছেনে এয়াই আমাৰ মাৰ খেতি তাৰপিছত এইটো জলকীয়াটো দীঘল দীঘল লাগিছিলে ছিঙি লৈ গ'ল এইটো জলকীয়া আৰু এইজোপা লাগি আছে কৰদৈ নে ৰহদৈ কয় খাবলৈ কিন্তু মিঠা মিঠা নামটো ভালকৈ নাজানো ৰহদৈয়ে হয় নে কৰদৈয়ে হয় কিন্তু কিবা এটা হয় আৰু তাৰ কাষতে এজোপা আমলখি গছ এতিয়া লাগিছে আৰু মানে একদম কলি কলি হৈ আছে ইয়াৰ সৰু সৰু হৈ আছে তথাপিও খাব পৰা হৈছে আৰু ইয়াৰ কাষতে আছে আকৌ ইয়াৰ ৰবাব টেঙা গছ ৰবাব টেঙাও আমাৰ এটা দুটা মানে বহুত সৰু হৈ আছে আৰু সৰিয়েই গৈছে কেৰকেটুৱাইও সৰুৱাই বহুত বেছি দিন মানে যেতিয়া খাবলৈ পুৰত হয়গে ইমানটো সময়লৈকে নাথাকে ইমান ধুনীয়া লাগে বহুত বেছি ৰঙা মানে বহুত বেছি ধুনীয়া লাগে আৰু ইয়াৰ ঘৰৰে ভুল লাগিছে এটা দুটা খাবলৈ হৈছেগে আৰু ঘৰৰে পাচলিকেইটা দেখিলে কিমান যে মনটো ভাল লাগে নহয় ঘৰৰ ঘৰকা ভুলৰ মাজে মাজে আমাৰ ফুলো আছে ফুলৰ মাজে মাজেও খেতি
আৰু তাৰ মাজতে এবাৰ লাগিছে কোমোৰা। প্ৰথমবাৰ আমাৰ ঘৰত এবাৰ প্ৰথমবাৰ নহয় আচলতে আগতে লাগিছে, কিন্তু বহুত বছৰৰ মূৰত এইবাৰ কোমোৰা লাগিছে। এয়া ওলমি আছে 2-3টা, দেখিছে কিমান ভাল লাগিছে আৰু খাইছোঁ, বিলাইছোঁ। প্ৰথম লাগিছে বুলি দিয়াও হৈছে, নিজেও খাইছোঁ। আৰু এইফালে এই কল এথোকা লাগি আছে। নিজৰ ঘৰৰ বস্তু বুলি ক'লে সাৰ নিদিয়া, বিশেষকৈ একো ৰাসায়নিক পদাৰ্থ ইউজ নকৰাকৈ ঘৰৰ পাচলি দুটামান খাবলৈ লাগিলে সেয়া সৰহ নহওকেই 2টামান খাবলৈ পোৱাটো মানে ভাগ্য বুলিয়ে ক'ব পাৰি। আৰু আজিকালি পাচলিৰ যি জুই চাই দাম হৈছে, আমি 3টা মানুহে, গতিকে 1-2টা বস্তু হ'লেও হৈ যায়। সেইকেইটাই আমাৰ কেইদিনমান চলি যায়। আৰু লগতে আৰু এটা কথা ক'ব লাগিব যে ইয়াত কিন্তু মোৰ একো অৰিহণা নাই। সঁচাকৈ ক'বলৈ হ'লে মা দেউতাই কৰা খেতি, মাহঁতৰ কষ্টহে ইয়াত আছে। মই আচলতে খাওঁহে, মোৰ কোনো অৰিহণা নাই। মই পানী অকণো সঁচাকৈ ক'বলৈ হ'লে মই নিদিওঁ, আৰু সেইকাৰণে গালিও খাওঁ। কিন্তু নিজৰ ঘৰৰ বস্তুকেইটা কিন্তু সঁচাকৈ ভাল লাগে। মানে সেই সুখটো, মানে সেই অন্তৰৰ পৰা যোনটো মানে ভাল লগা, সেইটো মানে মই মুখেৰে এতিয়া বুজাব নোৱাৰোঁ। কিন্তু সঁচাকৈ ঘৰৰ পাচলিকেইটা দেখিলে, ঘৰৰ জলকীয়াটো যেতিয়া ছিঙি আনি খোৱা হয়, সঁচাকৈ ভাল লাগে। মই কিন্তু ছিঙি খাওঁহে, ইয়াত মোৰ কোনো অৰিহণা নাই, কিন্তু ভাল লাগে। মোৰ নিজেও কৰিবলৈ মন যায়, এনেকুৱা নহয় যে কৰিবলৈ মন নাযায়। দেখিছেনে সৰু সৰু এইবোৰ কলি কলি কি লাগি আছে, এইবোৰ পৰিয়ে আছে। খাবলৈ বেলেগ মিঠা, কিন্তু নেখাওঁহে আমি। এইজোপা কৰ্দৈ নে ৰহদৈ, এইজোপা আমলখি গছ, আমাৰ ফুল পাচলি চব একেলগে। অমিতাজোপা যে ইমান লমালমে লাগিলে যে আপোনালোকক ভিডিঅ'টো কৰি মই আপলোডেই কৰিবলৈ নাপালোঁ। অমিতাজোপা ভাগিয়ে থাকিলে। অমিতাকেইটা ভৰতে ওজনতে অমিতাজোপা ভাগি থাকিলে। আৰু এইকেইটা মাছেই আজি ধৰা মাছকেইটা এনেদৰে ধুবলৈ জীয়াই থৈছে। এই ক্লিপটো 2দিনমান পাছৰ হয়। মায়ে এইবাৰ টেঙামৰা ৰুইছিলে আৰু বহুত ডাঙৰ হৈ গৈছে টেঙামৰাবোৰ, দেখি বৰ ভাল লাগে। আকৌ এইবাৰ যদি লাগে ৰঙা হৈ গ'লে কিন্তু দেখি পেলাই আৰু বেছি ধুনীয়া লাগিব। তাৰপিছত এইবোৰ বহুত বেছি হাবি হৈ গৈছে এতিয়া, যিহেতু বাৰিষা কালত হাবি হৈ যায়। আৰু এইজোপা চাওকচোন, অমিতাজোপা কেনেকৈ ভাগি থাকিলে, ইমান বেছি বেয়া লাগিছে দেখি পেলানি। ডাঙৰ ডাঙৰ যোনবোৰ হ'ল আৰু সেইবোৰ খোৱাও হ'ল, কাৰোবাক দিয়াও হ'ল। আৰু বেছি পাচলি নাই। এজোপা এয়া ভেন্দি গছ এজোপা আছে, তাতে 1-2টা লাগিছে আৰু সেয়াই খাবলৈ হৈছে। ঘৰৰ ভুল আজি দেউতাই পাৰিলে, গতিকে দেখাইছোঁ। কেইটামান হৈছে আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। চাই ভাল পালে লাইক এটা, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। থেংক ইউ ফৰ ৱাচিং।